এই মুহূর্তে অসমবাসী ৰাজ্যৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 2 এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনী ফলাফলৰ বাবে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী। বিজেপিয়ে নহয় এইবাৰ 4 মেত চৰকাৰ গঠন কৰিব কংগ্ৰেছে। গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰিব এবাৰ কংগ্ৰেছে। 21ত মুখ্যমন্ত্ৰীয়ে 100খন আসন পাম বুলি কৈছিল, কিন্তু 60খন আসনহে পাইছিল। এইবাৰ 80খনৰ কথা কৈছে, মানে 40খন আসনহে পাব বিজেপিয়ে। ভুল প্ৰমাণিত হ'ব এইবাৰ এক্সিট পোল। 26ত গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠন হ'ব বুলি বিশ্বাস কৰে কংগ্ৰেছে। ইফালে বৃহৎ পৰিকল্পনা ৰচনা কৰিছে বিজেপি চৰকাৰে। ফলাফলৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ। 6 দিনৰ পাছতেই নোটিছ লৈ সাজু হ'ব প্ৰশাসন। বাৰিষা কালত এইবাৰ হাজাৰ হাজাৰ লোকক কৰা হ'ব উচ্ছেদ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। নিৰ্বাচনী ফলাফলৰ বাবে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী। গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰিব বুলি বিশ্বাস কৰে কংগ্ৰেছে। বিজেপিক উফৰাই কংগ্ৰেছে দিছপুৰ দখল কৰিব বুলি মন্তব্য। ভুল প্ৰমাণিত হ'ব এইবাৰৰ এক্সিট পোল। মাত্ৰ 40খন আসনত বিজেপি থমকিব বুলি বিশ্বাস বিৰোধীৰ। 21ত মুখ্যমন্ত্ৰীয়ে 100খন আসন পাম বুলি কৈ 60খন আসন পাইছিল। 26ত 80খনৰ কথা কৈছে, মানে 40খন আসন পাব। এইবাৰ সাইলেন্ট ভোটাৰে ল'ব বিশেষ ভূমিকা। এইবাৰ অসমত কংগ্ৰেছে মিত্ৰজোঁটৰ চৰকাৰ হ'ব। এইবাৰ হাৰিব কাৰণে চিপৰাং গাদ্দাৰৰ কথা কৈছে বিজেপিয়ে। এক্সিট পোলৰ জৰিয়তে বেলেগ ৰূপ দিবলৈ চেষ্টা কৰিছে বিজেপিয়ে। এক্সিট পোলক লৈ ক্ষোভ প্ৰকাশ সাংসদ ৰকিবুল হুছেইনৰ। 17 নম্বৰ ফৰ্মৰ বিসংগতিৰ অভিযোগ ৰকিবুল হুছেইনৰ। নিৰ্বাচন আয়োগক ৰকিবুল হুছেইনৰ আহ্বান, ভালকৈ ভোট গণনা কৰিবলৈ। বিজেপিয়ে নহয় এইবাৰ 4 মেত চৰকাৰ গঠন কৰিব কংগ্ৰেছে। নিৰ্বাচনী ফলাফলৰ বাবে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী। গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ হ'ব বুলি বিশ্বাস কংগ্ৰেছৰ। বিজেপিক উফৰাই কংগ্ৰেছে দিছপুৰ দখল কৰিব বুলি মন্তব্য। ভুল প্ৰমাণিত হ'ব এইবাৰৰ এক্সিট পোল। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। নিৰ্বাচনী ফলাফলৰ পাছতেই চৰকাৰে ল'ব বৃহৎ পদক্ষেপ। বৃহৎ পৰিকল্পনা ৰচনা কৰিছে বিজেপি চৰকাৰে। ফলাফলৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ। 6 দিনৰ পাছতে নোটিছ লৈ সাজু হ'ব প্ৰশাসন। বাৰিষা কালত এইবাৰ হাজাৰ হাজাৰ লোকক কৰা হ'ব উচ্ছেদ। উচ্ছেদ প্ৰসংগৰ সৈতে সম্পৰ্ক নাই মুছলমানৰ। বিজেপিৰ ইস্তেহাৰতেই আছে উচ্ছেদৰ প্ৰসংগ। বিজেপিক ভোট দিলেও হাৰি নাযাব বেদখলকাৰী। বনাঞ্চল এৰি যাওক, নহলে বিপদ নিশ্চিত। 4 তাৰিখে ৰিজাল্ট, 5 তাৰিখৰ পৰাই চলিব বুলডোজাৰ। ভোট গণনা শেষ হোৱাৰ লগে লগে আৰম্ভ হ'ব উচ্ছেদ। বাংলাদেশ ত্ৰিপুৰাৰ লোকে মাটি দখল কৰিলে মানি লোৱা নহ'ব। চৰকাৰী মাটিত অবৈধভাৱে থকা ৰবৰ বাগানতো হ'ব উচ্ছেদ। নিৰ্বাচনী ফলাফলৰ পাছতেই চৰকাৰে ল'ব বৃহৎ পদক্ষেপ। বৃহৎ পৰিকল্পনা ৰচনা কৰিছে বিজেপি চৰকাৰে। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফলো কৰি লগত থাকিব। থ্যাংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।